আপোনাৰ লগত কেতিয়াবা এনেকুৱা হৈছে নেকি আপুনি কাৰোবাৰ বাবে বহুত কৰিলে কিন্তু হলনি একো সন্মান নাপালে বা আপুনি কথা ক'বলৈ গ'লে কোনেও বৰ এটা গুৰুত্ব নিদিয়ে মনত ৰাখিব এই পৃথিৱীখন এটা বজাৰৰ নিচিনা ইয়াত সেইটো বস্তুহে দাম বেছি যাৰ ভ্যালু বেছি যদি আপুনি বিচাৰে যে মানুহে আপোনাক সন্মান কৰক আপোনাৰ কথা শুনক তেন্তে আপুনি প্ৰথমে নিজৰ ভ্যালু বঢ়াব লাগিব আজি আমি আপোনালোকক এনে 5টা কথা কম যিয়ে আপোনাৰ ব্যক্তিত্ব সম্পূৰ্ণ সলাই পেলাব হেকলৈকে চাব কাৰণ হেকৰ পইণ্টটোৱে আপোনাৰ জীৱন সলাই দিব পাৰে প্ৰথম কথা কম কক আৰু বেছি শুনক অযথা কথা পাতি নিজৰ শক্তি নষ্ট নকৰিব যিমান কম ক'ব আপোনাৰ শব্দৰ মূল্য সিমান বাঢ়িব মানুহে আপোনাক গুৰুত্ব দিবলৈ বাধ্য হ'ব দ্বিতীয়তে আৰ্থিকভাৱে শক্তিশালী হওক যিমান পাৰি সোনকালে নিজাকে উপাৰ্জন কৰিবলৈ শিকক মনত ৰাখিব যাৰ পকেটত পইচা থাকে সমাজত তেওঁৰ আত্মবিশ্বাস আৰু সন্মান দুয়োটাই বেছি থাকে তৃতীয় পইণ্টটো বহুতৰ বাবে টান না বুলি ক'বলৈ শিকক সকলোৰে বাবে সদায় এভেইলেবল নহ'ব যি কাম আপোনাৰ পছন্দ নহয় তাত স্পষ্টকৈ না কওক যিয়ে সকলোকে সুখী কৰিব খোজে তেওঁ কাৰো চকুত মূল্যৱান নহয় চতুৰ্থতে নিজৰ যত্ন লওক ভালকৈ পিন্ধক পিঠ হৈ থাকক আৰু পৰিপাটি হৈ থাকক আপুনি নিজক যিমান গুৰুত্ব দিব পৃথিৱীয়েও আপোনাক সিমানেই গুৰুত্ব দিব পঞ্চমতে দায়িত্ব লওক আৰু নিজৰ কামত সৎ হওক নিজক কেতিয়াও আনৰ সৈতে তুলনা নকৰিব আপুনি ইউনিক আপোনাৰ যুদ্ধখন বেলেগ মাথো নিজৰ কামত সৎ হওক আৰু মাক দেউতাকক সন্মান কৰক এই কথাকেইটা সঁচা যেন লাগিলে শ্বেয়াৰ কৰক আৰু এনেকুৱা ভিডিঅ'ৰ বাবে ফ'ল' কৰিবলৈ নাপাহৰিব